মই ডাঙৰ তাই সৰু 12টা বজাত ফোন দিছে কালি পৰহি আছিল তাৰ সৰু ঘৰত ফোন দিছে ফোন দিয়ে কৈছে আমাৰ ভাইয়ে কৈছে দেউতা মোক বাচা এনেকৈ কৈছে মোক কিবা কামৰাই আছে কিবা আহিছে কলা কাপড় পৰি এগুলা কৈ আছে তাৰপিছত ইয়াৰ বই কল আমার ভাবিটো কল সৰু ভাবিটো কল ফোন দি ইয়াৰ বাবাক কৈছে দেউতা আপনার জয় ঘৰৰ পৰা লৈ গেছে এটা বন্ধু আহি তাৰ বন্ধুটো লৈ যায় মাতিল এই ঘৰৰ পৰা ওলাই ইয়াত যাম অলপ পিছত গেল আমি বন্ধুৰ লগত গৈছে একো কোৱা নাই পিছত সময় 1-1.5 ঘণ্টা হৈ গল তাই নাহে তাৰ পিছত মই তাক খুজিবলৈ গেলো খুজিব যাওয়ার পিছত তাই যাই চাইছে তাই পড়ি আছে আমার ভাবি তাক লৈ আহিছে লৈ আহি মূৰত জল দিছে দি অলপ আমার ভাইটো সুস্থ হয়েছে তেতিয়া কি কৰিছে আমার ভাইয়ে ফোন কৰি তাৰ শহুৰক কৈছে শহুৰক কোৱাতে আমার ভাবিও কৈছে কোৱাৰ পিছতে তার পিছত এটা কথা কৈছে কি আমি দরজা ধরি আছো চপাই দি আছো কিন্তু বাহিৰৰ পৰা এনেকৈ কৈছে কোৱাৰ পিছত আমার ভাবি কোৱাতে চিল্লি উঠি আর একো কথা নাই আমার ভাবিটোৰ দেউতাৰ ফোন হল্ডতে আছে তেতিয়া আমার ভাবিৰ দেউতা আমার সৰু ভাইক ফোন কৰিছে আমার সৰু ভাই আমার সৰুৰ ঘৰত আছিল আমি আমার ভাই একেলগে আছিলো তার পিছত মই বলো কি হয়েছে কইলে বাইদেউ এইফালে দাদার কি হয়েছে দাদার সহুর আমাক ফোন মারি কল লাইনতে আছে ময়ো কথা পাতলো কি হয়েছে কয় এনেকৈ জামাই মোক কল মোর ছোৱালীও কল কিবা আহিছে কলা কাপড় পরি বাহিৰৰ পৰা কৰি আছে আর আমার জুয়াক মারিছে এনেকৈ গোটে যেগুলা ঘটনা এইফালে হয়েছে আমার ভাইয়ের শহুরক কৈছে আমার ভাইয়ের শহুর আমাক কল আর কোয়ার ঘরত ই করে সোমাই দেখে দুটাই ডেড বডি এটা ঘর এটা আমার ভাই সৰু ভাইটো এনেকুৱা চকীৰ তলত সোমাই আছে এনেকৈ আছে আমার ভাবি মেজত পৰি আছে কেনেকৈ আর তার পিছত তাই ফোন মারি কল দুটার এটাও নাই দুটাই ডেড বডি এনেকৈ কল আমি বিজনী জিলা এবিএমসি ইতিমধ্যে খবর পালো যে নিজদামো গাঁৱৰ বাসিন্দা আব্দুল মান্নান শেখৰ পুত্ৰ ফাৰুক আলী আৰু তেখেতৰ পত্নী নুৰজা খাতুনে অৰুণাচলৰ টুটিংত কৰ্মসূত্ৰে আছিলে আৰু যোৱা দুদিনমান আগতে নিশাত কোনোবা দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰি হত্যা কৰি থৈ যায় আমি উক্ত ঘটনাটো এবিএমসি বিজনী জিলা সমিতিৰ তৰফৰ পৰা নিন্দা জনাইছো আৰু ঘটনাটো উচিত তদন্তৰ কাৰণে আমি জিলা এবিএমসিয়ে দাবী জনাইছো আৰু জিলা প্ৰশাসনক আমি আহ্বান জনাইছো তাৰ লগতে অসম চৰকাৰক আমি আহ্বান জনাইছো যে উক্ত ঘটনাটো অতি শীঘ্ৰেই যাতে উচিত তদন্ত কৰে তাৰ কাৰণে হেঁচা প্ৰয়োগ কৰে আৰু তাৰ লগতে পৰিয়ালবৰ্গক মৃতদেহটো পঠিয়াই দিয়াৰ ব্যৱস্থা যাতে অসম চৰকাৰে কৰে তাৰ কাৰণে আমি জিলা এবিএমসিৰ তৰফৰ পৰা আহ্বান জনাইছো তাৰ লগতে এটা কথা ক'বই লাগিব যে যোৱা কেইবাবেলিও আমি দেখিবলৈ পাইছো যে অৰুণাচল সীমান্তত অসমৰ পৰা যিবোৰ মানুহে কৰ্মসূত্ৰে যায় এনেকুৱা ধৰণৰ ঘটনাত প্ৰায়ে সন্মুখীন হোৱা বুলি আমি দেখিবলৈ পাওঁ গতিকে এই ঘটনাটোৰ আলম লৈ মই অসম চৰকাৰক আহ্বান জনাম যে তেওঁলোকে বহিৰাজ্যত কৰ্মসূত্ৰে যোৱা অসমৰ নিবনুৱা শ্ৰমিকসকলৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম তেওঁলোকে যাতে বান্ধি দিয়ে তাৰ লগতে এই পৰিয়ালটো যেহেতুকে তাইৰ পত্নী গৰ্ভৱতী আছিলে আৰু দুজন ব্যক্তি কৰ্মসূত্ৰে তাত আছিলে গতিকে এই পৰিয়ালবৰ্গই যাতে এককালীন এটা সাহায্য পায় তাৰ কাৰণে আমি জিলা এবিএমসিয়ে অসম চৰকাৰক ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছো